ফেঁচা ঘৰত সোমালে কি হয়, শুভ নে অশুভ? ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। ফেঁচাক বহুতে শুভ আৰু বহুতেই অশুভ বুলি কয়। কিন্তু আমি আলোচনা কৰিম ফেঁচা ঘৰত সোমালে কি হয়। ফেঁচা ঘৰত সোমোৱাটো শুভ নে অশুভ জানিবলৈ সম্পূৰ্ণকৈ চাওক ভিডিঅ'টো। ফেঁচা হৈছে নিশাচৰ প্ৰাণী। গোটেই ৰাতিটো জাগি দিনটো শুই থাকে। সাধাৰণতে ফেঁচাৰ মাতটো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেঁচা দেখিলে সকলোৱে ভয় কৰে। সেইবাবে মানুহে ফেঁচাক দেখিলে অশুভ বুলি গণ্য কৰে। ফেঁচাৰ মুখৰে ওলোৱা শব্দই ৰাতিৰ শান্ত বাতাবৰণক ভয়ানক কৰি তোলে। আহক তেনেহ'লে আমি আলোচনা কৰোঁ ঘৰত ফেঁচা সোমালে কি হয়। যদি কোনো গৰ্ভৱতী মহিলাই ফেঁচা দেখে তেনেহ'লে এইটো শুভ সংকেত হয়। আৰু যদি সেই মহিলাগৰাকীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ হ'ব লগা সন্তান বহুত ভাগ্যশালী হয়। যদি কোনোবা ৰোগীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ গম্ভীৰ ৰোগো ঠিক হৈ যায়। পৰীক্ষা দিবলৈ যাওঁতে যদি ফেঁচা দেখা পায় তেনেহ'লে এইটো বহুত শুভ বুলি কোৱা হয়। ৰাতিপুৱা যদি ফেঁচা দেখা পায় বা ফেঁচাৰ মাত শুনা পায় তেনেহ'লে এইটো ধন সম্পত্তিৰ আগমনৰ সংকেত হয়। যদি কোনো ঘৰত প্ৰায় ফেঁচা সোমাই থাকে আৰু কান্দি থাকে তেনেহ'লে এইটোক অশুভ মানা হয়। সেইখন ঘৰত ধন হানি হ'ব পাৰে। ৰাতিপুৱা বিচনাৰ ওপৰত ফেঁচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মানা যায়।